নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক লৈ গৈ আছোঁ পলাশবাৰীৰ ৰাস মহোৎসৱলৈ। ভিডিঅ'টো সকলোৱে শেষলৈকে চাব বুলি আশা থাকিল। আৰু এনেকৈ আমি গৈ কেনে এঠাইত পাৰ্কিং কৰিলোঁ গাড়ীখন, আৰু পাৰ্কিং কৰি এনেদৰে কিছু ঠাই খোজকাঢ়ি গৈ আছোঁ। চাওক, বিভিন্ন লাইটেৰে খুব সুন্দৰকৈ চাৰিওপিনে সজাইছে। সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি আমি আহিছোঁ গুৱাহাটী পলাশবাৰীলৈ ৰাস মহোৎসৱ চাবলৈ। মই আপোনালোকক দেখুৱাই আছোঁ সম্পূৰ্ণ পৰিৱেশ। ভিডিঅ'টো চাই যাব মুঠতে। আৰু এয়া চাওক, এইখনে মূল গেটখন পলাশবাৰী ৰাস মহোৎসৱৰ। খুব ধুনীয়াকৈ সজাইছে আৰু ইয়াত বিভিন্ন লাইটিং চিষ্টেমেৰে সকলোকে আকৰ্ষিত কৰিছে। মই যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কিবা যদি ভুল ভ্ৰান্তি হয় তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত লিখি কেনে কমেণ্ট কৰিব পাৰে। আৰু এনেকৈ আপোনালোকক দেখুৱাই আছোঁ মই বিভিন্ন চাৰিওপিনৰ পৰিৱেশ ৰাসৰ। খুব সুন্দৰ তথা সুসজ্জিতভাৱে পেণ্ডেলবিলাক নিৰ্মাণ কৰিছে আৰু বিভিন্ন ঠাইৰ পৰা মানুহৰ সমাগম ঘটিছে তাত। আমি ভিতৰত সোমালোঁ, এয়া ভগৱানৰ ফুল ল'লোঁ আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ। দেখিছে বহুত ভিৰ। আৰু এয়া চাওক, বিভিন্ন অৱতাৰ ইয়াত দৰ্শকৰ সন্মুখত প্ৰতিমা ৰূপে খুব সুন্দৰকৈ দৰ্শকক বুজাই দিবলৈ চেষ্টা কৰিছে। চাওক, আৰু এয়া চাওক আপোনালোকে, ইমান মানুহ হৈছে তাত, ইমান মানুহৰ সমাগম। বহুতো মানুহ ঠেলি হেঁচি সোমাবই নোৱাৰি, তথাপিও আমি আপোনালোকক যিমান দূৰ সম্ভৱ দেখুৱাই আছোঁ। আৰু এয়া বৃন্দাবনখন সম্পূৰ্ণৰূপে দেখুৱাবলৈ চেষ্টা কৰিছে দৰ্শকৰ সন্মুখত। চাওক, এই দলংখনৰ ওপৰেৰে মীনা বাজাৰলৈ যোৱাৰো ব্যৱস্থা কৰিছে। আৰু এনেকৈ আহি গ'লোঁ আমি ছয়গাঁৱত হোৱা ৰাস মহোৎসৱ চাবলৈ। চালোঁ, এতিয়া যাম বিদায় দিম এই পলাশবাৰীৰ ৰাস মহোৎসৱত। চাওক, ইমান ডাঙৰকৈ ধুনীয়াকৈ সজ্জিতভাৱে সজাইছে, আপোনালোকক দেখুৱাই আছোঁ মই। ৰাস মহোৎসৱৰ প্ৰতিদিনাই এনেদৰে সাংস্কৃতিক অনুষ্ঠানৰ ব্যৱস্থা কৰিছে, লগতে লটাৰীৰো ব্যৱস্থা কৰিছে। আৰু ইয়াত চাওক, বিভিন্ন ঠাইৰ পৰা দৰ্শকৰ আগমন ঘটিছে। এনেকৈ চাই আৰু আমি আহি গ'লোঁ ৰামপুৰৰ ৰাস মহোৎসৱ চাবলৈ। ইয়াতো খুব সুসজ্জিতভাৱে চাৰিওপিনে সজাইছে। ইয়াতে আকৌ কিবা সুৰংগৰ নিচিনা তলেৰে গৈ ৰাস মহোৎসৱৰ থলী ওলাব লাগে গৈ। চাওক, এয়া ওলালোঁ আমি, দেখিছে নহয়।
এয়া শ্ৰীকৃষ্ণৰ পুতনাবধৰ দৃশ্য। গাইজ আপোনালোকক দেখুৱাই আছোঁ মই এয়া কি জেগা এয়া ৰামপুৰ, গুৱাহাটী ৰামপুৰ। আপোনালোকক দেখুৱাই আছোঁ মই সম্পূৰ্ণ পৰিৱেশ ভিডিঅ'টো চাই যাওঁ কেৱল মাত্ৰ। বহুত মানুহ ভিৰ, ঠেলা হেঁচা আজিকালি মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। পৰিৱেশটো কিমান দেখিছে। আৰু এয়া চাওক, এইপিনে লটাৰী লাগি আছে। লটাৰী মই আপোনালোকক দেখাম। দেখিছে আপোনালোকে কলিয়াবৰ দমন। মই যিমানখিনি সম্ভৱ আপোনালোকক দেখুৱাম। এয়া চাওক, এয়া মানৱ মূৰ্তি প্ৰদৰ্শন হৈছে। এয়া একান্নিতা নাটক হিচাপে তাত দৰ্শকৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছে, লগতে দৰ্শকে বুজিব পৰাকৈ অভিনয় কৰিছে তেওঁলোকে। মাক যশোদাৰ লগত কৰা শিশু শ্ৰীকৃষ্ণৰ লীলা খেলাৰ দৃশ্য ইয়াত প্ৰকট হৈ উঠিছে খুব সুন্দৰভাৱে। আৰু এপিনে ৰাধা কৃষ্ণৰ সুন্দৰ মানৱ প্ৰতিমূৰ্তি দৰ্শকৰ সন্মুখত দাঙি ধৰিবলৈ চেষ্টা কৰিছে। আৰু এয়া চাওক গাইজ, ইপিনেও সুন্দৰকৈ বৃন্দাবনখন প্ৰকট হৈ উঠিছে।
আজিলৈ ইমানখিনি আছিল আপোনালোকক দেখুৱাবলগীয়া। নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই নিতুৱে নিতুজ ব্লগ নামৰ এই চেনেলটিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।